এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল দেওবাৰ। এতিয়া মই মা ঘৰলৈ আহিছোঁ বস্তু কেইটামান নিবৰ কাৰণে, আৰু মাকো মাতিব আহিছোঁ আমাৰ ঘৰলৈ। কিয় মাতিব আহিছোঁ আৰু আমাৰ ঘৰত আজি কোন কোন আহিব আপোনালোকক সকলোকে দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। আজি মানে মোৰ বান্ধৱী এজনী আহিব। বান্ধৱীজনী মই আৰু একেলগে স্কুলৰ পৰা একেলগে পঢ়া। বিয়া হোৱাৰ পৰা মই লগে পোৱা নাই। আজি 9-10 বছৰ পিছত একেলগে লগ হ'ম। সেইকাৰণে বান্ধৱীজনী মাকে মানে অকলে আমাৰ লগত আহি থাকিব বেয়াও পাব পাৰে, সেইটো কাৰণে মাকো মাতিছোঁ। মাৰ লগতে থাকি ভাল পাব সমনীয়া এজনীৰ লগত, যিহেতু আমিও ভাল পাওঁ, হয়নে নহয় কওকচোন আপোনালোকে বাৰু। আমাৰ যদি সমনীয়া নাথাকে আমি জানো ডাঙৰ মানুহৰ লগত থাকিব মন যায়। সেইকাৰণে মাকো মাতিলোঁ, বান্ধৱীজনী মাকো ভাল পাব। এতিয়া যাওঁ ঘৰলৈ জল্দি ভাতৰ যোগাৰ কৰোঁগৈ, সিহঁতে আহি পাব হৈছে। মাকো লগতে লৈ গৈছোঁ, দুইজনীয়ে বনাম, আপোনালোককো দেখুৱাই থাকিম। ফ্ৰেণ্ডছ, এতিয়া মোৰ বান্ধৱীজনী ঘৰ আহি পালেহি। চাহ তাহ খাই আজৰি হ'ল। এতিয়া ভাত খাম লাহে ধীৰে। অলপমান এই বাহিৰতে বহি আছোঁ। এইজনী এইজনী মোৰ বান্ধৱীজনী। আজি 9-10 বছৰমানৰ মূৰত একেলগে লগ হৈছোঁ ন। তাইও এটা চেনেল আছে, হিমানী দেৱী ডেকা ব্লগ বুলি। আপোনালোকে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, চাব আপোনালোকে। হাই, মোৰ ইউটিউব চেনেল এটা আছে হিমানী দেৱী ডেকা বুলি। আপোনালোকে সকলোৱে চেনেলটো চাব, আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। যদি মানে ভাল পায় আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। দিব দেই সোনকালে। তাৰ লগতে মোৰ চেনেলটো দিব ছাবস্ক্ৰাইব কৰি, যদি ভিডিঅ' চাই ভাল পায়। ফ্ৰেণ্ডছ, এতিয়া আমি আহিছোঁ এবাৰ কাম বন আজৰি কৰি পথাৰলৈ আহিছোঁ। বান্ধৱীজনীকো ৰখালোঁ ইয়াতে আমাৰ ঘৰতে ৰাতি। এইটো ল'ৰাটো এফালে চোৱা, পথাৰ ফালে চোৱা। এবাৰ পথাৰখন দেখুৱাওঁ বুলি লৈ আহিছোঁ। এয়া চাদৰ এখন দহি বান্ধিব লগা আছিলে, দুইজনীয়ে বান্ধো বুলি ল'লোঁ। এনেকৈ আমি সেয়া দহি বান্ধি আছোঁ। দহি বন্ধা কেনেকৈনো বান্ধে দেখুৱাব দৰকাৰে নাই, চবে জানেই, তেও অকণমান দেখুৱাই দিছোঁ। এনেকৈ আমি চাদৰখন দহি বান্ধি আজৰি হওঁ বোলো। পিছদিনাখন আকৌ আমাৰ বিয়া এখন আছে, সেইকাৰণে বিয়াখনৰ থকাৰ বাবে ৰাতিটোৰ ভিতৰতে দহিখিনি বোলো দুইজনীয়ে একেলগে বান্ধি লওঁ বুলি আৰু কি জানো এতিয়া। পৰহিদিনাখন আনিছে কাপোৰযোৰ, কালি চিলাব দিছোঁ। কালি আনি থৈ দিব লাগিছিল আকৌ। এনেচা সূতা এযোৰ কাপোৰত লাগেই, জানিবই লাগে। এতিয়া আকৌ মই এনেচা এযোৰ মই বান্ধি লওঁ। ফ্ৰেণ্ডছ, পথাৰৰ পৰা আহিলোঁ, পথাৰখন দেখুৱাই আনিলোঁ তাইক। তাৰ পৰা আমি দোকানলৈ গ'লোঁ অকণমান। দোকানত কিবাকিবি মোৰ ছোৱালীজনী আৰু তাইৰ ল'ৰাটোৰ কাৰণে কিবাকিবি খোৱা বস্তু ল'লোঁ। এতিয়া আহি আমি চাহ তাহ খাই বহি আছোঁ। এয়া তাই ভিডিঅ' এডিট কৰা কামত লাগি আছে, ময়ো বহি আছোঁ। এইফালে এজনী মোৰ ছোৱালীজনী, এইফালে ল'ৰাটো খুৱাই থৈছোঁ। টোপনি গ'ল, যিহেতু দিনটো উমলি আছে, সেইকাৰণে ভাগৰ লাগিলে। আমি এনেকৈ বহি আছোঁ। তাৰ পাছত আকৌ ভাতৰ যোগাৰ কৰিব হ'বই। এবাৰ এনেকৈ লেকচাৰ দি আছোঁ।
আৰু তাইও ভিডিঅ' এডিট কৰি ভিডিঅ'টো দি লওঁ। ফ্ৰেণ্ডছ, মোৰ বান্ধৱীজনী গ'লগৈ। তাইক ৰাতিপুৱাই খুৱাই বোৱাই লৈ তাইক পঠিয়ালোঁ। এতিয়া মই আজৰি হৈ এবাৰ ৰ'দতে বহিছোঁহি। আজি ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ ইমানতে। ৰাতি আৰু ভিডিঅ' কৰা নহ'ল। ভাত পানী খাই আমি শুই থাকিলোঁ। লেকচাৰ মাৰোঁতে 11 চাৰে 11টামান বাজিলে। সেইটো কাৰণে আৰু দেৰি হোৱা দেখি আৰু ভিডিঅ' নকৰিলোঁ। তাৰ লগতে মই মোৰ চাদৰ এখনৰ দহি বান্ধিব লগা আছিলে, সেয়াও বান্ধি ল'লোঁ দুইজনীয়ে লগ লাগি। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নহ'লে নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, নহ'লে বাই বাই।